Hello everyone, welcome back to my YouTube channel. স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি আমি যাবলৈ লৈছো এতিয়া মই গাপা ধুই কৰি ৰেডি হলো বাৰু আজি আমাৰ আছে পোৱালিৰ অন্নপ্ৰাশন আৰু তালৈকে আমি যাম এতিয়া আপোনালোকে থাম্বনেইলতে হয়তো গম পাইছে আৰু বহুত দিনৰ মূৰত যে লং ভিডিঅ'টো আনিছো কিয়নো কলেজৰ কাৰণে মই ভিডিঅ'বোৰ দিব নোৱাৰো সময়মতে আৰু বাকি শৰ্ট ভিডিঅ'বোৰ আপোনালোকে চাব আৰু ভিডিঅ'বোৰত আপোনালোকে মৰম দিব আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু এয়া আমাৰ ফুলখিনি আপোনালোকক অকণমান দেখাই দিছোঁ তগৰ ফুল ফুলিলে আৰু বিহু বহাগ বিহু যেতিয়া পালেহি এইবিলাক ফুল ফুলে আৰু ইমান ধুনীয়া গোন্ধাইছে নহয় আৰু এইফালে এইটো কি ফুল নাম নেজানো এই ফুলবিলাকৰ নামবিলাক মই ভালকৈ নাজানো বাৰু কোনোবাই যদি জানে কমেণ্ট কৰি জনাবচোন আৰু আমাৰ ঘৰতে ফুলি আছিলে আৰু এইজোপা যে এজোপা কাইটিয়া গোলাপ বুলি কয় কিবা বেলেগ জাতীয় গোলাপ এজোপা নেজানো আৰু ফুলবিলাক মৰহিয়া গ'ল সেইজোপাৰ পাতবিলাকো গোলাপ ফুলৰ নিচিনাই তাৰপিছত মই কেকটো পেকিং কৰিবলগীয়া আছিলে মই কেকটো ধুনীয়াকৈ পেকিং কৰি মেলি ল'লোঁ চাওক কি ধুনীয়া লাগিছে আইতাক দেখিবলৈ হাঁহি এটা মাৰি দে এয়া মুখখন মুচি লৈছে বোলে হাঁহি মাৰিবলৈ মই ভিডিঅ' বনাই আছো দে হাঁহি এটা মাৰি দে এই আমাৰ মৰম লগা আইতা আৰু মোক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আমি ওলাই কৰি ৰেডি আৰু গাড়ী অহালে আমি এতিয়া ৰখি আছোঁ আৰু অকণ পিছতে গাড়ী আহিব আৰু আমি গৈ থাকিম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব এইটো চাওক এই মেকুৰী পোৱালিটো দেখিছিলোঁ পলাইছে দুটা আছে দুটা চাওকচোন কি কি কৰি আছে চাওক কি আৰু এই চাবি ভয় খাইছে এডাল ষ্টিকডাল দেখিছে আৰু এইফালে আমাৰ ৰাইজ ৰেডি হৈ গ'ল এইফালে হ'লে আমাৰ মাতাশ্ৰী এইফালে আইতা আৰু এয়াও আইতাই আৰু এইফালে গাড়ী আহিলে গাড়ীত আমি ধুনীয়াকৈ উঠি মেলি ল'লোঁ ঘৰ পালোহি আৰু ইয়াতে নাম গাই আছিলে আৰু আমি আহি পাইছোঁ এয়া আমাৰ মেইন মানুহ শুইহে আছে টোপনিৰ পৰা গমেই নাপায় কি হৈ আছে আৰু এইফালে সকলোৱে যা যোগাৰ কৰাত লাগি আছে এইফালে মহা মাহীহঁতে পূৰা পাচলি চাচলি কাটি আছে আৰু ফাইনেলি আমাৰ পোৱালি উঠি গ'ল চাওক এতিয়া কি হাঁহি ঘৰৰ মানুহখিনি দেখা পাইছে আইতাকৰ কোচত আৰু আৰু এইফালে সমাজৰ নিয়মখিনি কৰিলে আৰু ধুনীয়াকৈ প্ৰসাদ আৰু এয়া দি ল'লে প্ৰসাদ তাৰপিছত আমাৰ ল'ৰাক মাতিলে আৰু একদম পোৱালি যি কান্দোন গৰমতে আৰু মানুহবোৰ দেখি মানে সি বেছি চফ্ট হৈ গৈছে আৰু এয়া ধুনীয়াকৈ এইবিলাক আৰু ফটোশ্বুট কৰিবলৈ আহিছিলে বেচেৰা যিহে কান্দিলে নহয় ফটো উঠোৱা নহ'লেই আৰু এয়া মোমায়েকে খুৱাবলৈ লৈছে কিন্তু কান্দোন তাৰ আৰু এয়া মুখত ভাত নলৈ সি পূৰা কান্দিছে মাক আহিলতে অকণমান যেনে তেনে আৰু মুখত দি দিলে নিয়মটো কৰি পেলাই
আৰু এতিয়াহে আমাৰ তাৰ হাঁহি ওলাইছে মুখৰ পৰা প্ৰথমতে পইচা চুলে আৰু তাৰপিছত কিতাপ আৰু এতিয়া আমাৰ আহি গ'ল মেইন বস্তু আৰু ধুনীয়াকৈ আমি খাই বৈ লওঁ আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু বেষ্টাৰৰ এতিয়াহে হাঁহি ওলাইছে পুৰা মোৰ কোচত উঠাই পেলাই বেলি মুখাই আছোঁ একদম পুৰা এতিয়া হাঁহি তাৰ আৰু এয়া হ'ল কেক কাটা মই কেকটো লৈ গৈছিলোঁ সেই কেক চেক কাটিলে ধুনীয়াকৈ আৰু খাই বৈ মেলি আমি আহিলোঁ ঘৰ আৰু আহিব লওঁতে পোৱালীয়ে যি কান্দোন লগালে তাকো মোৰ লগতে আহিবলৈ লাগে আৰু ধুনীয়া এটা ভিউ আপোনালোকক মই দেখুৱাই আহিছোঁ আৰু আমিও আহি ঘৰ পালোঁহি আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন আৰু যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই